হেল্ল' ফ্ৰেণ্ডছ, মই আজি আপোনালোকক পাৱাৰ এডিটৰ এপটোৰ বিষয়ে এটা দৰকাৰী কথা ক'ম যে কেনেকৈ এই এপটোৰ ৱাটাৰমাৰ্কটো আঁতৰাব পাৰিব যোনটো তলত থাকে। মই এনেকুৱা টেকনিকেল ভিডিঅ' আপোনালোকৰ বাবে আনি থাকিম। সেই ভিডিঅ'সমূহ চাবলৈ মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো যদি ভাল লাগে তেতিয়া লাইক আৰু শ্বেয়াৰ কৰিব আৰু যদি কিবা প্ৰব্লেম থাকে তেতিয়া কমেণ্ট কৰিব। তো ঠিক আছে, মই আৰম্ভ কৰোঁ। তো আপোনালোকে প্লে ষ্ট'ৰত চাৰ্চ কৰিব পাৰে পাৱাৰ এডিটৰ বুলি, নহ'লে মই ডিছক্ৰিপশ্যনৰ লিংকটো দি থোৱা আছে, তাৰ পৰাও আপোনালোকে ডাউনলোড কৰিব পাৰে। তো চাৰ্চ কৰাৰ পিছত পাৱাৰ এডিটৰ বাণ্ডলটো ডাউনলোড কৰিব, যোনটো য়েল্ল' মাৰ্ক আছে পাৱাৰ এডিটৰ বাণ্ডল, সেইটো আপোনালোকে ডাউনলোড কৰিব। ডাউনলোড কৰাৰ পিছত এইটো অ'পেন কৰিব। অ'পেন কৰাৰ পিছত আপোনালোকৰ ওচৰত এটা অপশ্যন আহিব, এক্টিভ আৰু নট নাও। তো আপোনালোকে এক্টিভ কৰিব। এক্টিভ কৰাৰ পিছতে আপোনালোকক এটা কোড বিচাৰিব। মই কোডটো ক'ম, আপোনালোকে ভালকৈ চাই ল'ব। তো কোডটো হয় PMYZHBWE, এইটোৱে হয় কোডটো। আৰু কোডটো দিয়াৰ পিছত আপোনালোকে এক্টিভ কৰিব। এক্টিভ কৰাৰ পিছতে আপোনালোকৰ যদি আপোনালোকে ভিডিঅ' বনায় তেতিয়া আপোনালোকৰ ৱাটাৰমাৰ্কটো নাইকিয়া হৈ যাব। তো আপোনালোকে ভিডিঅ' বনাই চাব পাৰে। মই আপোনালোকক দেখাই দিছোঁ। আপোনালোকে যিকোনো নাম দি প্ৰজেক্টটো বনাব পাৰে। ধৰি লওক মই এই নামকে দি দিছোঁ। তাৰপিছত আপোনালোকে ভিডিঅ' এটা চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত চাব, এয়া চব ৱাটাৰমাৰ্কটো নাই। ধন্যবাদ ভিডিঅ' চোৱাৰ বাবে, আৰু মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব আৰু লাইক কৰিব। ধন্যবাদ।